बिटिआरनि गंफ्रोमबो जिल्लानि खना खनला EM रन्जित बसुमतारीनि आगानखौ नुनो मोन्दों। जाय जायगायाव रायजो राजाफ्रा सरकारनि गुबुन गुबुन मावथांखिनिफ्राय आन्दायना थानांदों, बै जायगायाव EM रन्जित बसुमतारीया आगान हैदों। आगान हैनायजों लोगोसेनो EM रन्जित बसुमतारीया हा गैजायै रायजो राजाफोरनो हानि नामजारि खालामनानै होगासिनो। बेजोंनो लोगोसे दाब दाब जायगायाव बिटिआर हालामखौ जौगाहोनो लानाय बिटिआर सरकारनि गोदान गोदान मावथांखिफोरखौबो बेखेवनानै होगासिनो। बेबादिनो फिन दिनैबो अदालगुरिनि माजबादआव EM रन्जित बसुमतारीनि आगान हैनानै EM रन्जित बसुमतारीया माजबाद जौगाखां खोन्दोनि सिङाव थानाय हा गैजायै दुखुथिया नखरफोरनो PMAYG मावथांखिनि गेजेरजों सेंसन लेटार रानदों। माजबाद जौगाखां खोन्दोनि गं 2 BCDCनि सिङाव थानाय सरकारनि गुबुन गुबुन मावथांखिनिफ्राय गोजान जानांनाय गं 223 नखरफोरनो सरकारजों गनायजाखानाय बायदि सेंसन लेटारखौ होनाय जायो। EM रन्जित बसुमतारीया हाबाफारियाव बाहागो लानानै गावनि आखाइजोंनो सेंसन लेटारखौ राननानै होयो। সব ফৰেষ্ট ভিলেজটো বঞ্চিত কৰাটো আমি কৰা নাই, এইটো আইনহে কৰিছে। কিয়নো আপুনি 2005-06 চনৰ যি ফৰেষ্ট ডুৱেলাৰ এক্ট, সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সুপ্ৰিম কোৰ্টৰ থ্ৰুৱেদি আইন বনাব লগা বাধ্যত পৰিছে। সেইটোৰ কাৰণে যে আমাৰ মানুহে ফৰেষ্টত গৈ পেলাই বন ধ্বংস কৰে, যাৰ ফলত ফৰেষ্টত থাকি পেলাই কিছুমান সুবিধাৰ পৰা আমি নিজে নিজে বঞ্চিত হৈ ল'ব লগা হৈছে। কিন্তু আমি কোনো চৰকাৰে কোনো ব্যক্তিকে ভাৰতীয় মানুহকে আমি বঞ্চিত কৰাৰ কথা আহিব নোৱাৰে। তেওঁলোকে নিজে নিজে বঞ্চিত হৈ গৈছিলে। কিন্তু লাকিলি 2006 চনৰ যি ফৰেষ্ট ডুৱেলাৰ এক্ট সুপ্ৰিম কোৰ্টৰ থ্ৰুৱেদি হ'ল, সেই এগৰ মৰ্মে আমি যিসকল 25 বছৰ ট্ৰাইবেলসকল আৰু আদাৰ ফৰেষ্ট ডুৱেলাৰ যিবিলাক আছে কমিউনিটি, তেওঁলোকক 75 বছৰ যি আমাৰ সময় নিৰ্ধাৰিত কৰি দিছে, সেইটো বেছ কৰি পেলাই ট্ৰাইবেলসকলক 25 বছৰ যিসকল হৈ যোৱা আমাৰ এই BTC অঞ্চলত আছে, তেওঁলোকক আমি মাটিৰ অধিকাৰ দিয়া হৈছে। তাৰমানে লেণ্ড টাইটেলটো দিয়া হৈছে। যোৱা বছৰৰ পৰা আমি দি আছোঁ। আমাৰ এই মাজবাৰ অঞ্চলত আমি 896 ফেমিলিক যোৱাবাৰ আমি লেণ্ড টাইটেলটো দিছিলোঁ। এই তাৰে লেণ্ড টাইটেল পোৱা যিসকল আমাৰ আগত PMAY গ্ৰামীণ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা গ্ৰামীণৰ যি আঁচনি লিষ্টত আছিলে, কিন্তু মাটি তেওঁলোকে নথকাৰ কাৰণে লেণ্ডলেছ হোৱাৰ কাৰণে তেওঁলোকক আমি দিব পৰা নাছিল। কিন্তু আজি আমাৰ যদি চাহাবৰ নেতৃত্বত আমাৰ চৰকাৰে এই মাজবাৰ অঞ্চলৰ যি নতুনকৈ ফৰেষ্ট ভিলেজ হ'ল, তেওঁলোকক আমি চেংচন লিটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ 223 ফেমিলি। গতিকে খুব ভাল লাগিছে। আমাৰ এই অঞ্চলত থকা সকলো ৰাইজে MGNREGAৰ থ্ৰুৱেদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ BTC যিমানখিনি আমাৰ আঁচনি আছে, সেই আঁচনিবোৰ উপভোগ কৰিব পাৰিব। ইয়াত কোনো প্ৰটেকশ্যন নাথাকিব, কোনো আইনৰ এগেইনষ্টত কথা নহ'ব। এতিয়া তেওঁলোকে কিয়নো আইনৰ ভিতৰতে থাকি পেলাই সমাজৰ ডেভেলপমেণ্টৰ কামটো তেওঁলোকে এতিয়া কৰিছে। কিমান পৰিয়ালক দিছে আপুনি চেংচন লেটাৰ? 223 ফেমিলি। কেইটা ভিচি দিছে? 2টা ভিচি দিছে। এইটো চব ফৰেষ্ট ভিলেজ? এইটো চব ফৰেষ্ট ভিলেজ। আৰু এটা কথা আপুনি উল্লেখ কৰিছে, এতিয়াই শুনিছোঁ যে হাগ্ৰামী মহিলাৰী BPFৰ হাগ্ৰামী মহিলাৰীয়ে যিটো বড় ৰাজনৈতিক সৃষ্টি কৰিছে, সেই কথাটোতো মোতকৈ আপুনি বেছি জানে। যাৰ ফলত যোৱা 17 বছৰত বড়ো পলিটিক্স গঢ়াৰ কাৰণে বড়োৱে অবৰৰ মুখত চাব নোৱাৰা, অবৰে বড়োৰ মুখত চাব নোৱাৰা অৱস্থাটো হৈছিলে। আৰু আমাৰ ইয়াত আইনভাৱে আমি বিশৃংখলাৰ সৃষ্টি হোৱাৰ কাৰণে আমি শান্তিৰে বসবাস কৰিব পৰা নাছিল। আৰু ইউনিটিৰে আমি ঐক্যবদ্ধভাৱে আমি উন্নতিৰ জখলাত আমি উঠিব পৰা নাছিলোঁ। এইটো মোতকৈ সাংবাদিকসকলে বেছি ভালকৈ জানে।